তো 30 জানুৱাৰী 1948 চনত দিল্লীৰ বিৰলা হাউচত Himjit, তেওঁ তিনি গুলি মাৰি গুলি মাৰিছিলে, নাথুৰাম গৈছিলে আৰু তেখেতৰ তেনেকৈ মৃত্যু হৈছিলে। এইখিনি কথাটো আমি সকলোৱে জানো, হয় নাই? আপোনালোকেও নিশ্চয় জানে, আৰু যদি নাজানে তেন্তে আজি জানি লওক ভালদৰে তেওঁৰ কেনেকৈ মৃত্যু হৈছিলে আৰু ক'ত হৈছিলে। চ' এইখিনি কথাটো আমি সকলোৱে জানো, বাট ইয়াৰ আৰু যোনখিনি সত্য কথা সেইখিনি আমি সকলোৱে নাজানো। যে আমি যোনখিনি নাজানো সেইখিনি কথানো কি? নিশ্চয় ভাবিছিলে কি কথা কৈ আছো মই এইবিলাক মানে। তো তেখেতৰ মৃত্যু হোৱাৰ ঠিক 10-15 মিনিট মান আগত, মানে 7 মিনিট মানে আগত, আৰু বেছি নহয়, 7 মিনিট মান আগতে তেখেতে প্ৰেডিক্ট কৰি লৈছিলে, মানে তেখেতে নিজেই গম পাই গৈছিলে যে তেখেতৰ সেইদিনাখন মৃত্যু হ'ব, তেখেতৰ হত্যা হ'ব বুলি তেখেতে আগতেই গম পাই গৈছিলে। আচলতে সেইদিনাখনেই পিছবেলা 5:10 মানে তেখেতে সদায় প্ৰাৰ্থনা কৰিবলৈ যোৱা সময়তে, মানে সেইদিনাখন দেৰি হোৱা গান্ধীজীৰ, মানে যেতিয়া তেওঁ প্ৰাৰ্থনা কৰিবলৈ যায় আৰু তেখেতক সেইখিনি সময়তে কাঠিয়াবাগৰ পৰা কেইজনমান ব্যক্তিয়ে মানে তেখেতক লগ ধৰিবলৈ আহিছিলে। আৰু সেই সময়তে তেখেতে কৈছিলে যে তেখেতে সেই মানুহকেইজনক লগ ধৰিব, কিন্তু প্ৰাৰ্থনা হোৱাৰ পিছতহে, আৰু যদি তেখেতে জীয়াই থাকে তেতিয়াহে। বহু কিতাপত এনেকৈ লিখা আছে যে তেখেতে একচুৱেলি গম পাইছিলে যে তেখেতৰ ওপৰত এছাচিনেশ্যন হ'ব বুলি, মানে ষড়যন্ত্ৰ কিবা কৰি আছে বুলি, তেখেতৰ হত্যা হ'ব বুলি সেইদিনাখন নিজে একচুৱেলি তেখেতে আগতীয়াকৈ গম পাইছিলে যে তেখেতৰ সেইদিনাখন হত্যা কৰা হ'ব, তেখেতৰ ওপৰত তেনেকুৱা মানে কিবা হত্যাকাণ্ডৰ মানে তেনেকুৱা মানে প্লেন কিবা কৰি আছে বুলি। তথাপিও তেনেকৈ মানে তেখেতে ভয় খোৱা নাছিল, আৰু মানে তেখেতে কোনো সজাগ তেনেকৈ হোৱা নাছিল। একচুৱেলি তেখেতে মানে কোনো জীয়াবলৈ ইচ্ছাই নাছিলে সেই সময়। জানো যে আপোনালোকে এইবিলাক কথা শুনি কিনে নিশ্চয় ভাবিছে যে এইবিলাক কথাটো মই কি শুনাই আছো, এইবিলাক কথা কি কৈ আছো, উল্টা উল্টা কথাবিলাক। একচুৱেলি মই এইবিলাক কথা কোনো বনাই কিনে বা ভাবি কিনে নিজে বনাই এইবিলাক কথা কোৱা নাই। একচুৱেলি তেখেতৰ ওপৰত লিখা কেইখনমান ভাল ভাল এনেকুৱা ধৰণৰ এই ডাঙৰ ডাঙৰ এই কিতাপখনতে তেখেতৰ এইবিলাক কথা সকলোবোৰ কথা উল্লেখ কৰা আছে, আৰু মই সেইখিনি কথাহে আপোনালোকৰ আগত কৈছো। তো বলক তেন্তে আজি তেখেতৰ সেই মৃত্যুৰ ৰহস্য কথা জানিবলৈ তেখেতৰ মৃত্যুৰ কিছু সময় আগলৈকে আমি গৈ কিনে তেখেতৰ সেই কথাখিনি আমি কথা পাতো। চলক তেন্তে ভিডিঅ'টো শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ। মৃত্যুৰ ঠিক এঘণ্টা, মানে সেই তেখেতৰ সেইদিনাখনৰ মৃত্যুৰ ঠিক এঘণ্টামান আগতে, মানে প্ৰায় 4মান বজাতে, আৰু চৰ্দাৰ বল্লভ ভাই পেটেলে গান্ধীজীক লগ ধৰি কিনে তেখেতৰ আৰু নেহেৰুৰ মানে PM-ৰ পাৱাৰ আৰু মাইনৰিটিৰ ওপৰত মানে তেনেধৰণে মানে তেখেতৰ মাজত মানে সাধাৰণভাৱে আলোচনা কথা বতৰাবিলাক চলি আছিলে। আৰু ঠিক সেনেকৈ মানে ঠিক আধা ঘণ্টামান পাছতে 4:30 তেখেতক খাবলৈ মাতা হ'ল। খাবলৈ মতাৰ সময়তো তেখেতে মানে চৰ্দাৰ বল্লভৰ লগত, মানে বল্লভ ভাই পেটেলৰ লগত তেখেতে মানে গান্ধীজীয়ে তেনেধৰণে মানে কথা পাতি আছিলে। ঠিক সেই 4 বজাৰ পৰা 5 বজালৈকে প্ৰায় এঘণ্টামান তেখেতলোকৰ মানে কথা বতৰা আলোচনা মানে চলিয়ে আছিলে। আৰু সেই সময়তে কি কৰিলে, গান্ধীজী মানে তেখেতৰ ভাগিন ভতিজী, মানে তেখেতৰ মনু, তেখেতে কি কৰিলে, তেখেতৰ ঘড়ীটো দেখুৱাই কিনে বাৰ বাৰ তেখেতক মানে সংকেত দি আছিলে যে 5টা বাজিলে বুলি। কাৰণ সদায় 5 বজাত তেখেতে সাধাৰণ লোকসকলৰ লগত বহি কিনে যিকোনো ধৰ্মগ্ৰন্থ এখন মানে পাঠ কৰি তাৰপিছত তেখেতে মানে প্ৰাৰ্থনা কৰিছিলে। আৰু টাইমৰ প্ৰতি পাংচুৱেল থকা সেই গান্ধীজী সেইদিনাখন মানে 5 বাজি সময় পাৰ হৈ গৈছিলে। তো সেইকাৰণে কি কৰিছিলে তেখেতে, ভতিজী মানে মনুৱে তেখেতৰ বাৰ বাৰ তেখেতৰ ঘড়ীটো দেখুৱাই তেখেতক সংকেত দি আছিলে যে 5 বাজিছে আৰু তেখেতৰ মানে প্ৰাৰ্থনা কৰাৰ সময় হৈছে বুলি। আৰু অৱশেষত 5:05 তেখেতৰ সভাখন ভংগ কৰি কিনে তেখেতে উঠি আহে। আৰু সেই সময়তে গান্ধীজীয়ে তেখেতৰ ভতিজী মনুক কয় যে নাৰ্ছে যদি সময়মতে যদি ৰোগীক যদি তেখেতৰ যদি দৰৱ নিদিয়ে, তেন্তে মানে তেখেতৰ যদি ঔষধ যদি নিদিয়ে, হয়তো ৰোগীৰ মৃত্যু হ'ব পাৰে বুলি কথা কয়। তেখেতে মানে পতাপত ওলাবলৈ ল'লে, আৰু সেই সময়তে তেখেতে প্ৰাৰ্থনা হ'বলৈ যোৱাৰ সময়তে কাঠিয়াবাগৰ পৰা কেইজনমান লোকে তেখেতক লগ ধৰিবলৈ আহিছিলে। আৰু তেখেতে চিধাচিধিকৈ কৈ দিছিলে যে তেখেতে সেইকেইজন মানুহক লগ ধৰিব, কিন্তু তেখেতে প্ৰাৰ্থনা সভাৰ পৰা অহাৰ পাছতে, তেখেতৰ প্ৰাৰ্থনা শেষ হোৱাৰ পিছতে সেইকেইজন মানুহক লগ ধৰিব, আৰু যদি তেখেতে সেইখিনি সময়লৈকে যদি জীয়াই থাকে তেতিয়াহে লগ ধৰিব বুলি। আৰু এইখিনি কথা তেখেতৰ মানে গান্ধীজীৰ পাৰ্চনেল ছেক্ৰেটাৰী ভি কল্যাণমে মৃত্যুৰ ঠিক মানে ঘটনাখিনি মনত পেলাই কিনে তেখেতে নিজে লিখিছিলে। আৰু তেনেকৈ কোৱাৰ পিছতে কিছু সময়ৰ পিছতে তেখেতৰ আৰু তেনেকুৱা মৃত্যু হয়। বহু আচৰিত ঘটনা নহয় জানো এইটো? আচলতে তেখেতৰ মৃত্যুৰ ঠিক 10 দিনমান আগতে, মানে 20 জানুৱাৰী 1948ত তেখেতৰ ওপৰত মানে ঠিক এনেকুৱা ধৰণৰ হত্যাৰ মানে প্ৰচেষ্টা চলোৱা হৈছিলে। একচুৱেলি তেখেতৰ সেই হত্যাকাণ্ডত মানে প্ৰচেষ্টা চলাইছিলে নাথুৰাম গডছে, তেখেতৰ ভাই গোপাল গডছে, আৰু কেইজনমান মানে তেখেতৰ লগত, কেইজনমানৰ 5জনমান আৰু মানে তেখেতৰ মানে লগত মানে সেই প্ৰচেষ্টা চলাই কিনে তেখেতক মানে হত্যা কৰাৰ মানে প্ৰচেষ্টা কৰিছিলে। তো তেখেত মানে সেই হত্যাকাৰী প্লেনটো মানে তেওঁলোকৰ মানে প্লেন আছিলে যে যেতিয়া গান্ধীজীয়ে মানে প্ৰাৰ্থনা সভাত বহি থাকিব, সেই সময়তে মানে সেই প্ৰাৰ্থনা সভাত ঠিক আগৰ পৰা মানে এজন ব্যক্তিয়ে মানে
গ্ৰেনেড পেলাব আৰু প্ৰাৰ্থনা সভাৰ ঠিক পিছফালৰ পৰা গান্ধীজীক মানে গুলী চালনা কৰিব আৰু দুই চাইডে প্ৰাৰ্থনা সভাৰ দুই চাইডে দুজন ব্যক্তি থাকিব। যদি কেনেবাকৈ যদি গান্ধী যদি তাৰ পৰা যদি পলাবলৈ চেষ্টা কৰে তেন্তে এই 4জন ব্যক্তিয়ে তেখেতক মানে আঙুলি ধৰি কিনে তেখেতক মানে হত্যা কৰিব বুলি তেনেকুৱা ধৰণৰ মানে প্লেন এটা মানে তেখেতসকলে বনাইছিলে। একচুৱেলি সেই প্লেনটো তেওঁলোকৰ মানে ফ্লপ হৈ গ'ল। মানে গ্ৰেনেড পেলোৱাৰ পিছত মানে কোনো মানে ভাগদৌৰ মানে তেনেকুৱা নহ'লে আৰু তেখেতসকলে ভাবিছিলে যে বম পেলোৱাৰ পিছত বা গ্ৰেনেড পেলোৱাৰ পিছত মানে মানুহখিনিৰ মাজত যিহেতু মানে দৌৰা দৌৰি মানুহ মানে তেনেকুৱা ধৰণৰ প্ৰচেষ্টা চলিব বুলি বা তেনেকুৱা ধৰণৰ কোনো একো নহ'লেই আৰু সেই হত্যাকাৰী মানে হত্যাকাণ্ড মানে প্ৰচেষ্টা চলোৱা মানে সেই এছাচিনেশ্যন চলোৱা মানে ব্যক্তিসকলৰ মাজত মানে পাহোৱা আৰু তেখেতক মানে পুলিচে আটক কৰে আৰু বাকী কেইজন তাৰ পৰা মানে পলায়ন হয়। মানে চবে সকলো বাকী কেইজনে পলাই যায়, বাট পাহোৱাক মানে পুলিচে মানে ধৰে আৰু তেখেতৰ জৰিয়তে মানে পাহোৱাৰ জৰিয়তে আৰু তেখেতৰ বাকী সকলৰ কোন কোন জড়িত হৈ আছে সেইখিনি মানুহৰ কথা মানে এই পুলিচে মানে গম পায়। কিন্তু পুলিচে সেইখিনি কথা গম পোৱাৰ পিছতো একচুৱেলি কি হ'ল, তেখেতে মানে একচন কোনো মানে ল'ব পৰা নাছিলে। তো পুলিচসকলে মানে সেই আৰক্ষী বিষয়াসকলে কোনো তেনেকুৱা ধৰণৰ একচন নোলোৱাৰ কাৰণে 26 জানুৱাৰী 1948 মানে নাথুৰাম গডছে পুনৰ মানে ছেকেণ্ড হত্যাকাণ্ডৰ প্ৰচেষ্টা চলাবলৈ মানে প্লেন এটা মানে সাজিলে যে এইবাৰ কোনো ধৰণৰ মানে তেনেকুৱা ভিৰ এলেকাত মানে মানুহ মানে বহুত বেছি নহ'ব, কেৱল এজনে যাব আৰু চিধা গৈ কিনে মানে গান্ধীজীক মানে তেনেকৈ মানে হত্যা কৰিব বুলি মানে তেনেকুৱা ধৰণৰ নৰ্মেল প্লেন এটা বনালে আৰু মানে আগে যাব গৈ কিনে চিধা গৈ কিনে গুলিয়াই দিব বুলি। তো এইবাৰ মানে নৰ্মেল প্লেন এটা বনাই কিনে মানে তেনেকুৱা ধৰণৰ মানে প্লেন এটা প্ৰস্তুত। এইখিনিতে এটা কথা হৈছে, গান্ধীজীয়ে যদি বিচাৰিলে হয় সেই ফাৰ্ষ্ট এছেচিনেশ্যনৰ পিছত মানে হত্যাকাণ্ডৰ প্ৰচেষ্টা চলাত তেনেকুৱা ধৰণৰ মানে কোনো এটা দুৰ্ঘটনা হোৱাৰ পিছত তেখেতে মানে তেখেতৰ নিজৰ মৃত্যুটোক মানে ৰখাব পাৰিলে। একচুৱেলি কি হ'ল, তেখেতৰ প্ৰতি হত্যাকাণ্ড মানে ফাৰ্ষ্ট এছেচিনেশ্যনটো হৈছিলে তো তাৰপাছত তেখেতৰ মানে সুৰক্ষাৰ প্ৰতি মানে তথাপিও তেখেতে মানে কোনো ধৰণৰ মানে সজাগ হোৱাই নাছিলে একচুৱেলি। আৰু তেখেতৰ ওপৰত মানে কি হ'ল, পুলিচসকলে মানে চিকিউৰিটি দিবলৈ বিচাৰিছিলে, বা তেখেতে মানে নিজেই বিচৰা নাছিলে যে তেখেতক কোনো ধৰণৰ মানে তেনেকুৱা মানে চিকিউৰিটি নালাগে। আৰু তেখেতে খোলা মানে কথাষাৰ কৈ দিছিলে যে যোনে স্বাধীনতাৰ লৈ কিনে যদি চিকিউৰিটি বিচাৰে তেন্তে তেখেতৰ মানে জীয়াই থকাৰ কোনো মানে দৰকাৰেই নাই, মানে জীয়াই থকাৰ অধিকাৰেই নাই বুলি কৈছিলে তেখেতে। হিৰোৱে কি কৰিলে, 10জন মানৰ ঘৰত তেখেতৰ সেই বিৰলা হাউচৰ মানে আশে পাশে আৰু চাৰিওফালে মানে 10জন মানৰ মানে আৰক্ষী মানে তেনেকৈ মানে গাৰ্ড দিলে আৰু যে সকলো মানে চোৱা চিতা কৰিব। তাৰপাছত আৰু যেতিয়া প্ৰাৰ্থনা সভাৰ ব্যক্তিসকল মানে সকলো নৰ্মেল, যিহেতু সকলোৱে আহে ন প্ৰাৰ্থনা সভা, তো সেইখিনি সময়ত মানে মানুহখিনি যেতিয়া আহে, গান্ধীজী মানে তেখেতে মানে কোনো ধৰণৰ মানে চেকিং তেনেকুৱা ধৰণৰ কোনো বিচাৰ নাছিল, মানে সকলোৱে আহিব তাতে আৰু। তো সেইকাৰণে তেনেকৈ মানে গান্ধীজীয়ে কোৱা মতে আৰু মানে নৰ্মেল মানুহখিনি আহে আৰু মানুহখিনি অহাৰ পিছত মানে তেখেতক কোনো মানে চেকিং নকৰে, ডাইৰেক্ট ভিতৰলৈ সোমাই যায় সভাসকলে, প্ৰাৰ্থনা সভালৈ তেনেকৈ সোমাই যায়। তো সেই প্ৰাৰ্থনা সভাত মানে তেনেকৈ কোনো মানে চেকিং নোহোৱাৰ বাবে নাথুৰাম গডছে মানে সেইটো সুযোগ পালে যে তেখেতে ডাইৰেক্ট মানে ভিতৰলৈ সোমাবলৈ পাৰে। আৰু তেখেতে সেই সুযোগটো পায়েই তেখেতে ভিতৰলৈ গ'ল। 28 জানুৱাৰী 1948 তেখেতে মানে গান্ধীজীয়ে তেখেতৰ গান্ধীজীক কৈছিলে যে যদি মোৰ মৃত্যুৰ সময়ত যদি মোৰ মুখৰ পৰা যদি ভগৱানৰ যদি নাম যদি উচ্চাৰণ হয় তেতিয়াহে মোক সকলোৱে মহাত্মা বুলি মাতিবা বুলি কৈছিলে। এতিয়া সকলোৱে মানে তেখেতক মহাত্মা গান্ধী বুলি জানো, হয় নাই? আৰু সেই সুযোগ পায় নাথুৰাম গডছে কি হ'ল, প্ৰাৰ্থনা সভাত ঠিক 5 বজাতে আৰু তেখেতে মানে প্ৰাৰ্থনা সভালৈ মানে ভিতৰলৈ সোমাই গ'ল গান্ধীজীক হত্যা কৰিবলৈ। কিন্তু সেইদিনাখন কি হৈছিলে, তেখেতৰ টাইমৰ মানে অলপ দেৰি হোৱাৰ কাৰণে মানে নাথুৰাম গডছে ভাবিছিলে তেখেতে কিজানি গান্ধীজীয়ে মানে সকলোৱে চাগে কিজানি তেখেতৰ সেই মৃত্যু মানে এছ'চিয়েশ্যনৰ কথাটো মানে সকলোৱে চাগে গম পালে, সেইকাৰণে চাগে গান্ধীজীয়ে অহা নাই। কিন্তু তেখেতৰ মানে সেই নাথুৰাম গডছে তেখেতে তথাপিও মানে অলপ সময় তাতে ধৈৰ্য সহকাৰে মানে ৰখি থাকিলে। আৰু অৱশেষত যেতিয়া গান্ধীজী প্ৰাৰ্থনা সভালৈ আহি আছিলে, ঠিক তেনে সময়তে নাথুৰাম গডছে মানে নিজকে মানে ৰখিব নোৱাৰিলে আৰু তেখেতে মানে নিজে আগুৱাই গ'ল আৰু গান্ধীজীক সেৱা কৰাৰ মানে ভাও জুৰি কিনে সেই সময়তে মানে তেখেতৰ প্ৰতি যে মানুহে তেখেতক মানা কৰিলে যে তেনেকুৱা কৰিব নালাগে। আৰু সেই তেখেতে খঙতে মানে তেখেতক মানুহক মানে কি কৰিলে, গতা মাৰি দিলে। গতা মাৰি দি কিনে তেখেতে পিষ্টলটো উলিয়াই কিনে গান্ধীজীক বুকুত মানে 3টা গুলি চলাই আৰু তেখেতক মানে সেই তেনেকৈ মানে হত্যা কৰে। অৱশেষত পুলিচে নাথুৰাম গডছেক মানে আটক কৰে, ধৰি লৈ যায় আৰু ধৰি লৈ কিনে বাকী কেইজনৰ কথাও মানে কোন জড়িত হৈছে বাকীখিনিকো মানে এনেকৈ ধৰে। আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে, শ্বৰ্ট এটা ভিডিঅ' আৰু বেছি ডাঙৰ কৰা নাই, যিহেতু ময়ো জানো যে আপোনালোকে বেছি মানে দীঘল হৈ গ'লে মানে চাই কিনে আপুনি মাজতে মানে স্কিপ কৰি চাবলৈ, তো সেইকাৰণে যিমান পাৰোঁ সিমান শ্বৰ্টকৈ বনাবলৈ চেষ্টা কৰিছোঁ। আৰু যোৱাৰ লাষ্ট ভিডিঅ'ত মই এটা বহুত দিন যিহেতু ভিডিঅ' দিয়া অকণমান দিগদাৰী হৈ যায়, তো সেইকাৰণে মানে ব্লগছ এটা দিছিলোঁ, সৰু শ্বৰ্ট আৰু মিনি ব্লগ আৰু বুলিয়ে ধৰিব পাৰে আৰু
মানে গণেশ পূজাৰ সেইবোৰতে আছিলে। তাৰপিছত কি হ'ল এই বাকী ভিডিঅ'বিলাকতকৈ মানে সেই ভিডিঅ'টোত ভিউজৰ সংখ্যা মানে বহুত বেছি আহি গৈছিলে। চ' মোৰো ভাল লাগিছিলে বাৰু, বেয়া পোৱা নাই। বাট কি হ'ল যিহেতু মোৰ এইটো মানে টেকনিকেল মানে হেৰি ব্লগ চগটো তেনেকৈ নিদিওঁ, তো সেইকাৰণে কি কৰিলোঁ মই নেক্সট এটা ব্লগ আছিলে আৰু কেইদিনমান আগত চাগে আৰু 7-8 দিনৰ মানৰ হ'ব নেকি, সেই ব্লগ ভিডিঅ'টো মানে মই কি কৰিলোঁ নতুন এটা চেনেল খুলি কিনে তাতে মানে আপলোড দিলোঁ। আপোনালোকে যদি ব্লগ ভিডিঅ' যদি চাবলৈ বিচাৰে তেন্তে মোৰ হিমছ ব্লগ বুলি এটা চেনেল আছে, ডেছক্ৰিপশ্যনত পাই যাব, ইয়াতে ডেছক্ৰিপশ্যনত থাকিব আৰু গৈ কিনে ভিডিঅ'টো চাব পাৰিব। আৰু যদি আপোনালোকক যদি আগলৈ যদি ব্লগ ভিডিঅ' লাগে তেন্তে মোক নিশ্চয় জনাব, সেই ভিডিঅ'টোত গৈ মানে চাই কিনে আৰু জনাব পাৰে আৰু মানে যদি ব্লগ ভিডিঅ' লাগে মই তেতিয়াহ'লে ব্লগ ভিডিঅ' দিম। আৰু আৰু এই ভিডিঅ'টোত আপোনালোকে কেনেকুৱা পালে সেই নিশ্চয় জনাব। আৰু মই এনেকুৱা ধৰণৰ চেষ্টা কৰোঁ যাতে ভিডিঅ'টোৰ পৰা অকণমান কিবা যাতে অলপ হ'লেও যাতে আপোনালোকে গম পায়। একচুৱেলি মই সেইটোৰ ওপৰত প্ৰচেষ্টা কৰি কিনে ভিডিঅ'বোৰ একচুৱেলি বনাওঁ। তো সেইকাৰণে বনাওঁতে অলপ দেৰিও হৈ যায় মানে কি কলেজ চলেজ থাকিলে অলপ দেৰি হৈ যায়, মানে সময় নাপাওঁ। আৰু যেতিয়া সময় পায় সেইখিনি সময়তে টপিক ভাল চাই বিচাৰি কিনে যি টপিকৰ ওপৰতো ভিডিঅ' বনাব নোৱাৰোঁ মই। তো সেইকাৰণে আপোনালোকৰ ওপৰত মানে বিচাৰোঁ যে আপোনালোকেও মানে কি বিচাৰে ভিডিঅ'টো, মানে কিবা যদি টপিকৰ ওপৰত বিচাৰে। সেইকাৰণে মই বাৰ প্ৰত্যেকটো ভিডিঅ'তে কওঁ যে কিবা যদি বেলেগ কিবা কণ্টেণ্টৰ ওপৰত যদি আপোনালোকৰ ভিডিঅ' লাগে দেন মোক তেতিয়াহ'লে সেইখিনি কমেণ্টত জনাব যে মই সেই টপিকটোৰ ওপৰতে মানে ভালদৰে গৱেষণা কৰি গোটেইখিনি মানে এক্সপেৰিমেণ্ট কৰি কিনে তাৰ ওপৰত মানে ভিডিঅ'টো বনাম, আপলোড কৰিম, তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক। চ' কেনেকুৱা পালে ভিডিঅ'টো নিশ্চয় ছাবস্ক্ৰাইব নাই কৰা যদি ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আৰু বাকীবিলাকৰ ভিডিঅ'টো মানে বাকী ভিডিঅ'বিলাকৰ নিচিনাকৈ এইটো ভিডিঅ'টো মৰম দিব। আৰু বহুত দেৰি হৈ গৈছে গম পাইছোঁ মই, আৰু চেষ্টা কৰিম যাতে ৰেগুলাৰ ভিডিঅ'বোৰ দিবলৈ পাৰোঁ। বাট কণ্টেণ্ট একচুৱেলি ভাল তেনেকৈ ভাবি নাপাওঁ আৰু যিহেতু অকলশৰীয়া মাথা ন, হয়তো এটাহে মাথা আহিব। তো কিমানো ভাবিম, আপোনালোকে কি ভাল পায় তো আপোনালোকে নিজেও জনালে ময়ো ভাল পাওঁ যিহেতু। তো এনেকৈ ছাপোৰ্ট কৰিব আৰু তেতিয়াহে ভাল লাগে ন। তো আজিলৈ ইমানে, তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰক আৰু শ্বেয়াৰ কৰক, কমেণ্ট কৰি নিশ্চয় জনাব দেই কেনেকুৱা পাইছে। আৰু কি বুলি নকওঁ, আপোনালোকৰ লগত ফ্ৰী হৈছোঁ যিহেতু মানে ফ্ৰীকৈ কথা পাতোঁ আৰু যি বিচাৰে মানে খোলা খুলি কথাখিনি পাতিলে ভাল লাগে ন। তো সেইকাৰণে মই এনেকুৱাই আৰু যেনেকৈ কথা পাতি আছোঁ এতিয়া। তো এনেকুৱা পালে ভিডিঅ'টো নিশ্চয় জনাব। যেন আজিলৈ ইমানে, এতিয়া বাই, আৰু নিশ্চয় আগৰ ভিডিঅ'ত লগ পাম।